হাতীয়ে কিয় আক্ৰমণ কৰিছে হাতীয়ে মোক সুধি পেলাই কৰিব নে আপোনাক সুধি কৰিব আপুনি কওকচোন মোক উত্তৰটো কেইজন মানুহ মাৰিছে এতিয়া বৰ্তমান ক'বলৈ গ'লে 10-12 জন হৈয়ে গৈছে আৰু কিমান মানুহ মাৰিব ডেইলি Habinang katengkang ajok ni hang teron apran kedam nang. Non malom langke thea jok pen marat mareng api ans tami kedo ka siksa ajok rong ajo anang lut pak tanglo. Lason si busik ni phai krenar ke baning be hajong wathat langso police station alo wathat langso reserve chinthong rong kar biame kar ni hang teron jetami ingnar katengkang ajok patowe ajok porphai isi malom apran dam nang jui. Ni hang teron alang lagi inut arni bang bang hem chongda dun chora bangku. Dapen alang ni somar tami bikraina. Lason si rong asoratum setami lahai marat pen kejok nang jia pura forest office setami dam setami ni tum ke nang rat dun jia bar saya abi pusip forest asai kia tum pen cet hak dun pusip berta nang palit wathat langsung pen khorsing teron report Malong News একো নাই এইটো তোৰ এইবিলাক আমি বিচাৰি থাকোঁ হাতীটো ইয়াৰ পৰাই স্থানান্তৰ কৰাটো আমি বিচাৰিছোঁ চবে ৰাইজে আমি এইটোৱে বিচাৰিছোঁ ইমান টকা দৰমহা পাই কিয় টছ কিনিবলৈ নোৱাৰে ইমান টকা চৰকাৰে দৰমহা দিছে টছ এটা কিনিবলৈ নোৱাৰে না চৰকাৰে দিবলৈ নোৱাৰে ফৰেষ্টাৰক সেইটো কওক কেইজন মানুহ মাৰিছে এতিয়া বৰ্তমান ক'বলৈ গ'লে 10-12 জন হৈয়ে গৈছে আৰু কিমান মানুহ মাৰিব ডেইলি এতিয়া মানুহজন মাৰি থৈ গৈছে আৰু যদি গুধুলা আহি মাৰি থৈ যায় আৰু ঘৰটো ডেইলি একদিন মিছ নাই আৰু কিবা আছে নেকি বাকী ক'বলৈ নে চৰকাৰে দেখা নাই নে ফৰেষ্টাৰে দেখা নাই সেইটো কওক এনে হাতীকেইটা যেতিয়া যায় তো পহৰা দিয়া ব্যৱস্থা কৰে ন ব্যৱস্থা কৰে বন বিভাগৰ দায়িত্ব বন বিভাগৰ বন বিভাগে কি কয় বন বিভাগে একোৱে নকৰে কিন্তু এতিয়া কৈ গৈছে নহয় অলপ আগত বোলে চাবলৈ একো অধিকাৰ নাই কিয় কেনে দিছে কিয় ৰাখিছে নহ'লে ইয়াত সেইটো কওক ইয়াত যদি ৰাখিছে বন বিভাগ বুলি ৰাখিছে তে একো চাবলৈ যদি নাই একোৱে দায়িত্ব নাই বুলি এতিয়া অলপ আগত কৈছে নহ'লে কিয় দৰমহাকেইটা এনেই দিছে নেকি চৰকাৰে যিটো যোৱানিশা যিটো মানুহ মাৰিলে এই মানুহটো ক'ত আছে এতিয়া কি এতিয়া য'ত মৰিছে তাতেই আছে লাষ্ট জেগাতে আছে কোনো ধৰা নাই এতিয়া কেনেকুৱা ফৰেষ্টাৰে যদি একো সহায় নকৰে আমাৰ কাৰণে আমি নাজানা মানুহ আমি ৰিজাৰ্ভত থকা মানুহ একো সহায় নকৰে কিয় আহিছে আপোনালোকে বন কাৰ্যালয় আহিছোঁ যে মানুহজন লাষ্টটো পৰি আছে ইমান হাতীয়ে উৎপাত কৰিছে তে আমাৰ সুৰক্ষাৰ কাৰণে বন বিভাগ লাগে আমাৰ কাৰণে তেওঁলোকে কি কয় আছোঁ আমি একোৱে অধিকাৰ নাই খালি আছোঁ বুলি বন বিভাগত আছেহে আৰু বাকী হাতী খেদিবলৈ একো নাই হাতী খেদাবৰ কাৰণে যিখিনি বস্তু দৰকাৰ তেওঁলোকৰ হাতত আছে নে নাই একোৱে নাই তেওঁলোকৰ হাতত অলপ আগতে কৈছে তেওঁ একো নাই বুলি ক'লে টছ নাই ক'লে একো নাই বুলি ক'লে তেন্তে ইমানখিনি দৰমহা কিয় দিছে চৰকাৰে বৰ্তমানলৈকে লাষ্ট তাতে পৰি আছে চাব পাৰে আপোনালোকে যাব পাৰে আপত্তি নাই কোনো ধৰা নাই পইচা নল'লে কেনেকৈ আহিব গাড়ী ইফালৰ পৰা হাতী সুৰক্ষাৰ ক্ষেত্ৰত কি কৰে সুৰক্ষা আমাৰ এইটো হাতী ইয়াৰ পৰা খেদিব লাগে আৰু সিহঁতে যি কৰে কৰিব লাগিব অতি সোনকালে নহ'লে আমি সকলো ৰাইজ আমি ইয়াতে আহি ওলাম ঘৰৰ মানুহ আমি ৰাতি একেলগে টোপনি দিব নোৱাৰোঁ এনেকুৱা অৱস্থা হৈ গৈছে এতিয়ালৈকে কেইজন মাৰিছে এতিয়ালৈকে 6জনমান মাৰি দিছে আৰু পৰহি দিনা আমাৰ ঘৰো ভাঙিছে ঘৰৰ মানুহ পূৰা এতিয়া এনেকুৱা আক্ৰান্ত হৈ গৈছে নহয় থাকিব নোৱাৰা হৈ যায় এটা ঘৰৰ মানুহ 4-5জন হৈ মিলি একেলগে এটা ঘৰত থাকি আছোঁ যাই কেনে একো নাই একো ব্যৱস্থা নাই সিহঁতে ঘূৰিও নাচায় এনেকুৱা অৱস্থা যোগাযোগ কৰিলে সিহঁতে আমাৰ তাত টছ নাই ফায়াৰিং কৰিব কোনো চৰকাৰে অনুমতি দিয়া নাই এইবিলাকে কৈ থাকে সিহঁতে আৰু কি ক'ম টোটেল 6জন কি কাৰণে হ'বলৈ পাইছে ক'ৰ পৰা আহিছে হাতীবোৰ এতিয়া হাতীবোৰ ক'ৰ পৰা আহিছে এতিয়া মইনো কেনেকৈ ক'ম বাৰু বনাঞ্চলৰ মানুহ ন বনাঞ্চলৰ বস্তুটো বনাঞ্চলত হাতী থাকিবই বনাঞ্চলৰ হাতী বনাঞ্চলত থাকিবই সেইটোতো আৰু ক'ৰ পৰা আহিছে বুলিতো মইতো ক'ব নোৱাৰোঁ নহয় ইয়াতে আছে যাক এতিয়া আপুনি চালে দেখা পাব মোৰ ঘৰৰ গুৰিতে 14টা-15টা জাক কথা মোৰ ঘৰৰ বাৰীতে হেৰিকৈ আছে কিন্তু কি কৰিম এতিয়া হাতীয়ে আক্ৰমণ কিয় কৰিছে মইতো আৰু হাতী কোনো হেৰি নহয় যে মোক হাতীয়ে কৈ পেলাই কৰিবগৈ আপোনালোকক ইয়াত কিয় ৰাখিছে যদি হাতী আক্ৰমণ কৰাটোৱে আপোনালোকে নাজানে নহয় হাতীয়ে কিয় আক্ৰমণ কৰিছে হাতীয়ে মোক সুধি পেলাই কৰিব নে আপোনাক সুধি কৰিব আপুনি কওকচোন মোক উত্তৰটো বনাঞ্চলত বন বিভাগ কিয় থাকে সেইটো উত্তৰ দিয়ক বন বিভাগ বনাঞ্চলৰ বস্তু ৰক্ষণাবেক্ষণৰ কাৰণে থাকে বন বিভাগ বনাঞ্চলৰ বস্তু নহয় নেকি বনাঞ্চলৰ বস্তু হয় খেতি পঠোৱা কিবা ব্যৱস্থা কৰিছে নে শুনক এইটো খেতি পঠাবলৈ হ'লে বা এইটো কিবা কৰিবলৈ হ'লে এইটো ৱাইল্ড লাইফৰ কাম এইটো ৱাইল্ড লাইফ ৱাৰ্ডেণ্টে হয়তো টেংকুলাইজ কৰিব লাগিব টেংকুলাইজ কৰিবলৈ যাওঁতে কাজিৰঙা ফোন কৰিব তেওঁলোকে তাৰপৰা পাৰ্টি আহিব তেওঁলোকে টেংকুলাইজ কৰিব সেইটো আমাৰ টেংকুলাইজ কৰাৰ ক্ষমতা নাই
এইকেইদিন যে হাতীয়ে অলৰেডি আপোনালোকে জনাইছে অলৰেডি জনোৱা হৈছে আৰু তাৰ চিঠি লাগে যদি মই আপোনাক দেখাই দিব পাৰোঁ ৱাৰ্ডেণ্টক জনোৱা আছে সেয়া চিঠি মোলৈ কপি আহিছে মই সেয়াও দেখুৱাই দিব পাৰোঁ ৰাতিয়ে হাতীটোৱে 1:30মান বজাত আজি যোৱা নিশা যিজন মানুহক মাৰিলে এইটো মই জনাই দিম তাতে পৰি আছে কাৰণটো কওকচোন সেইটো পুলিচে বুজিব সেইটো পুলিচৰ দায়িত্ব পোষ্টমৰ্টম কৰা কিবা কৰা সেইটো পুলিচৰ দায়িত্ব এতিয়া পুলিচৰ মানুহ অহা নাই সেইটো ডিপাৰ্টমেণ্টৰ মোৰতো কথা দায়িত্ব নাথাকে সুৰক্ষাৰ ক্ষেত্ৰত কি ব্যৱস্থা লৈছে হাতীয়ে যে হেৰি কৰি আছে উপদ্ৰৱ চলাই আছে সেইটোতো ওপৰৱালাই বুজিব ওপৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই বুজিব সেইটোতো মই কি ক'ম মইতো মই বুজি পোৱা নাই কথা কি হ'ল বনাঞ্চল উপখণ্ড আপুনি শুনক এইখিনিত আমি আছোঁ ঠিক সেই হাতীটোৰ ওপৰত একশ্যন ল'বলৈ মোৰ অধিকাৰ নাই সেইটো আমি চোৱা চিতা কৰি থাকিম ঠিক আমাৰ সেইটোৰ ওপৰত একশ্যন লোৱাৰ অধিকাৰ নাই সেইটো ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ দায়িত্ব আৰু অলৰেডি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি অৱগত কৰিছোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যি ব্যৱস্থা লয় মোক ক'বলগীয়া পহৰা ব্যৱস্থাটো ঊৰ্ধ্বতম কৰ্তৃপক্ষই কৰিব নহয় জানো কোনটো যিটো পহৰা হাতী এনেকৈ আক্ৰমণ কৰি আছে ন হাতীটো এতিয়া পহৰা দিয়া ব্যৱস্থাটো ধৰক আৰু এটা কথা চাওক ইয়াত মানুহ আছোঁ মাত্ৰ 3জন মানুহ আৰু এৰিয়াটো ধৰক আপোনাৰ একেবাৰে শিঙিমাৰীৰ পৰা বৈঠালাংচু সীমালে 3জন মানুহ কোনফালে যাম কালি আপোনালোকৰ সেইফালে তাত হেৰি কৰিছে ইয়াতো এয়া ৰাজাঘাট আমি ৰাতি 12:30 বজালৈ আমি তাত আছোঁগৈ 12:30 বজালৈ আমি তাত আছোঁগৈ আমি এতিয়া 3জন মানুহ আমি কি কৰিম টৰ্চ হাতী খেদাৰ টৰ্চটো হেৰিটোৱে বেলেগ সেই টৰ্চ আমাৰ নায়েই আমি কৰিম কি আমাৰ নায়েই আমি অকণমান টৰ্চ লৈ পেলাই হাতী খেদিবগৈ পাৰিম নেকি Litum kelang bom lagi Malong News 24/7 Hampang Parman Klarda Kabirta.